ডিটেনশন কেম্পৰ বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে আমি এই শেহতীয়া খবৰটো জনাইছো আৰু ডিটেনশন কেম্পৰ পৰা বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে আৰু 3 বছৰ ধৰি ডিটেনশন কেম্পত থকা সকলক শৰ্ত সাপেক্ষে দিয়া হ'ব মুক্তি আৰু 1 লাখ টকাকৈ চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব দুজনকৈ অভিভাৱকে আৰু মুক্তিৰ পিছত বসবাস কৰা নিৰ্দিষ্ট ঠিকনা জনাব লাগিব আগতীয়াকৈ আৰু বায়োমেট্ৰিক নথিৰ তথ্য আৰু 10টা আঙুলিৰ প্ৰিন্ট সংগ্ৰহ কৰিব ডিটেনশন কেন্দ্ৰই আৰু প্ৰতি সপ্তাহত গৃহ বিভাগে নিৰ্ধাৰণ কৰি দিয়া থানাত হাজিৰা দিব লাগিব আমি এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনাইছো আৰু ঠিকনা সলনি কৰিলে আগতীয়াকৈ জনাব লাগিব ডিটেনশন কেম্পক আমি জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো আৰু সীমান্তৰ আৰক্ষী অধীক্ষকে প্ৰতি 3 মাহত গৃহ বিভাগক প্ৰতিবেদন জনাব লাগিব আৰু শৰ্ত ভংগ কৰিলে ঘোষিত বিদেশীক পুনৰ ডিটেনশন কেম্পত ৰখা হ'ব আৰু এই মুহূৰ্তত টাইম এড এক্সক্লুসিভ আমি দৰ্শকসকলক জনাইছো ডিটেনশন কেম্পৰ পৰা বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে আৰু 3 বছৰ ধৰি ডিটেনশন কেম্পত থকা সকলক শৰ্ত সাপেক্ষে মুক্তি দিয়া হ'ব আৰু 1 লাখ টকাকৈ চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব দুজনকৈ অভিভাৱকে বছৰ ধৰি পেলাই যিসকল লোক থাকিলে বন্দিত্বৰ জীৱন তেওঁলোকে অতিবাহিত কৰিলে তেওঁলোকৰ কাৰণেহে আচলতে এই জাননীটো বা এই যিটো নটিফিকেশ্যন সেইটো গুৰুত্বপূৰ্ণ ফিংগাৰপ্ৰিণ্ট আচলতে তেওঁলোকে দিব লাগিব যদিহে এইসমূহ নকৰে তেতিয়াহ'লে কোনো কাৰণতে এইটো গ্ৰাহ্য কৰা নহ'ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা ক'ব লাগিব যে মই পুনৰবাৰ কৈছোঁ যে আপুনি টাইমত দৰ্শকসকলক জনাইছে অতি এইটো স্পৰ্শকাতৰ বিষয় আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল কি 10টা আঙুলিৰ ফিংগাৰপ্ৰিণ্ট দিব লাগিব আৰু দুজন অভিভাৱকে 1 লাখকৈ টকা দিয়াৰ পিছতহে কিন্তু এইসমূহ গ্ৰাহ্য কৰা হ'ব আৰু ৰাজ্য চৰকাৰৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে বিবেচিত হৈছে ধ্ৰুৱ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত অধিক তথ্যৰ বাবে আপোনাৰ সৈতে সংযুক্ত হম কিন্তু এই মুহূৰ্তত আমি টাইম এডৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো জনাইছো যে ডিটেনশন কেম্পৰ পৰা বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে আৰু 3 বছৰ ধৰি ডিটেনশন কেম্পত থকা সকলক শৰ্ত সাপেক্ষে মুক্তি দিয়া হ'ব আৰু 1 লাখ টকাকৈ চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব দুজন অভিভাৱকে আমি জনাইছো আৰু সীমান্তৰ আৰক্ষী অধীক্ষকে প্ৰতি 3 মাহত গৃহ বিভাগক প্ৰতিবেদন জনাব লাগিব আৰু শৰ্ত ভংগ কৰিলে ঘোষিত বিদেশীক পুনৰ ডিটেনশন কেম্পত ৰখা হ'ব আৰু আমি এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছো টাইম এডৰ দৰ্শকসকলক আৰু বৰ্তমান সময়ৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে টাইম এডৰ দৰ্শকসকলৰ বাবে ডিটেনশন কেম্পৰ পৰা বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে আৰু 3 বছৰ ধৰি ডিটেনশন কেম্পত থকা সকলক শৰ্ত সাপেক্ষে দিয়া হ'ব মুক্তি আৰু 1 লাখ টকাকৈ চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব দুজনকৈ অভিভাৱকে আৰু মুক্তিৰ পিছত বসবাস কৰা নিৰ্দিষ্ট ঠিকনা জনাব লাগিব আগতীয়াকৈ আৰু আমি এই মুহূৰ্তত টাইম এডৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছো ডিটেনশন কেম্পৰ পৰা বন্দীক মুকলি কৰি দিয়াৰ অৱসৰত সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে আৰু 3 বছৰ ধৰি ডিটেনশন কেম্পত থকা সকলক শৰ্ত সাপেক্ষে মুক্তি দিয়া হ'ব আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল ডিটেনশন কেম্পত বহুকেইজন লোকে মৃত্যু সাৱটি লৈছিল আৰু ইয়াৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে আৰু এই মুহূৰ্তত আমি পুনৰবাৰ সংযুক্ত হৈছো অধিক তথ্যৰ বাবে আমাৰ সাংবাদিক ধ্ৰুৱ বৰাৰ সৈতে শেহতীয়াকৈ ধ্ৰুৱ দেখিবলৈ পোৱা গৈছিলে ডিটেনশন কেম্পত বহুকেইজন ব্যক্তিয়ে মৃত্যু সাৱটি লৈছিল ইয়াৰ পিছতে গৃহ বিভাগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ধ্ৰুৱ এটা কথা ক'ব লাগিব যে পৰাগ অতি স্পৰ্শকাতৰ বিষয় ডিটেনশন কেম্পৰ পৰা বন্দীক মুকলি কৰাৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত গৃহ চৰকাৰে লৈছে আৰু ইয়াৰ পূৰ্বেও আচলতে সিদ্ধান্ত লৈছিল কিন্তু সেইটো কাৰ্যকৰী নহ'লে 3 বছৰ ধৰি মই পুনৰবাৰ জনাইছোঁ যে ডিটেনশন কেম্পত যিসকল লোক থাকিলে তেওঁলোকক শৰ্ত সাপেক্ষে ইতিমধ্যে মুকলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগটোৱে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি 1 লাখ টকাকৈ চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব তেওঁলোকৰ যিজন ব্যক্তি আচলতে ডিটেনশন কেম্পত থাকিব তেওঁ দুজন অভিভাৱকে
চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব আৰু মুক্তিৰ পিছত য'ত তেওঁলোকে বসবাস কৰিব তাৰ নিৰ্দিষ্ট ঠিকনাও আগতীয়াকৈ জনাব লাগিব আৰু বায়োমেট্ৰিক নথিৰ তথ্য আৰু 10টা আঙুলিৰ তেওঁলোকৰ যি ফিংগাৰপ্ৰিণ্ট সেইসমূহ দিব লাগিব প্ৰতি সপ্তাহতে গৃহ বিভাগে নিৰ্ধাৰণ কৰি দিয়া যিখন পুলিচ থানা সেই থানাখনত আচলতে হাজিৰ হ'ব লাগিব আৰু ঠিকনা যদি সলনি কৰে তেওঁলোকে যিটো স্থানত থাকে সেই স্থানত নাথাকি যদি অন্য স্থানলৈ যদি স্থানান্তৰ হয় তেতিয়াহ'লে তেওঁলোকে আগতীয়াকৈ সেই বিষয়ে জনাব লাগিব আৰু সীমান্তৰ আৰক্ষী অধীক্ষকে প্ৰতি 3 মাহৰ গৃহ বিভাগক সেইসমূহ আচলতে যিসমূহ তেওঁলোকৰ স্থান সলনি কৰি দিয়াৰ যিসমূহ তথ্য সেইসমূহ গৃহ বিভাগক জাননী কৰিব লাগিব বা জাননী দিব লাগিব পৰাগ হয় ধ্ৰুৱ বৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আমি টাইমেটৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছোঁ কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিলে ডিটেনশ্যন কেম্পত বহুকেইজন ব্যক্তিয়ে মৃত্যুৰ সাৱটি লৈছিল আৰু ইয়াৰ পিছতে ডিটেনশ্যন কেম্পৰ পৰা বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ গৃহ বিভাগে আৰু 3 বছৰ ধৰি ডিটেনশ্যন কেম্পত থকাসকলক চৰ্ত সাপেক্ষে দিয়া হ'ব মুক্তি আমি গুৰুত্বপূৰ্ণ খবৰটো জনাইছোঁ 3 বছৰ ধৰি ডিটেনশ্যন কেম্পত থকাসকলক চৰ্ত সাপেক্ষে মুক্তি দিয়া হ'ব আৰু 1 লাখ টকাকৈ চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব দুজনকৈ অভিভাৱকে আৰু মুক্তিৰ পিছত বসবাস কৰা নিৰ্দিষ্ট ঠিকনা জনাব লাগিব আগতীয়াকৈ আমি এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাইছোঁ এক্সক্লুচিভ খবৰটো আৰু বায়োমেট্ৰিক নথিৰ তথ্য আৰু 10টা আঙুলিৰ প্ৰিণ্ট সংগ্ৰহ কৰিব ডিটেনশ্যন কেম্পে আৰু প্ৰতি সপ্তাহত গৃহ বিভাগে নিৰ্ধাৰণ কৰি দিয়া থানাত হাজিৰা দিব লাগিব আৰু ঠিকনা সলনি কৰিলে আগতীয়াকৈ জনাব লাগিব আমি এই মুহূৰ্তত একমাত্ৰ টাইমেটে গুৰুত্বপূৰ্ণ খবৰটো জনাইছোঁ আৰু সীমান্তৰ আৰক্ষী অধীক্ষকে প্ৰতি 3 মাহত গৃহ বিভাগক প্ৰতিবেদন জনাব লাগিব আৰু চৰ্ত ভংগ কৰিলে ঘোষিত বিদেশীক পুনৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ব এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছোঁ আৰু টাইমেট এক্সক্লুচিভ আমি প্ৰথমে টাইমেটে এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছোঁ আৰু ডিটেনশ্যন কেম্পৰ পৰা বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে